যেতিয়া ফৰ্চেছ অনলাইন প্ৰজেক্টৰ বিষয়ে কোনোবা ব্যক্তিক কোৱা হয় তেখেতলোকৰ মনত এটাই ভাৱনা আহে যে এই প্ৰজেক্টটো কিমান দিন চলিব বা এই সিস্টেমটো কিমান দিন ৰানিং হৈ থাকিব আপোনাৰ পইচা অথলে যাব নেকি আপোনাৰ লগত ফ্ৰড স্কেম হ'ব নেকি এই সম্পৰ্কত আপোনাৰ সম্পূৰ্ণৰূপে ডিসকাস কৰা হ'ব আপুনি শেষলৈকে চাব নমস্কাৰ মই দিব্য গগৈ কাৰণ ফৰ্চেছত আপোনাৰ এটো কাৰণে আপোনাৰ পইচা অথলে নাযায় আপোনাৰ চাওক যে হাজাৰ কোম্পানী আছে যত একাউন্ট আছে মালিক আছে এমডি সিএমডি বস আছে ওনাৰ আছে এডমিন আছে অফিস আছে কিতাপ নথিপত্ৰ দিয়াৰ পিছতো তেনেকুৱা বহু কোম্পানী হেৰাই যোৱাৰ উদাহৰণ আছে বহু কিছুমান আপুনি নথিপত্ৰ সাৰ্টিফিকেট দিয়াৰ পিছতো অলৰেডি বহুত প্ৰজেক্ট বন্ধ হৈ গৈছে মই হয় সকলো প্ৰজেক্টৰ কথা কোৱা নাই সকলো সিস্টেমৰ কথা কোৱা নাই এনেকুৱা সিস্টেমৰ কথা কৈছো যত আপোনাৰ ফেস ভ্যালু টোটালি সম্পূৰ্ণৰূপে বিনাশ ঘটিছে কিন্তু ফৰ্চেছত কিয় আপোনাৰ তেনে নহয় যে আপোনাৰ ফেস ভ্যালু 1% বেয়া নহয় আপোনাৰ পইচা 1% অথলে না যায় কাৰণ ইয়াত আপোনাৰ মাইন্ডসেটৰ বিজনেস আপুনি মাইন্ডসেট যেতিয়ালৈকে টিকি থাকিব তেতিয়ালৈকে ফৰ্চেছত আপুনি কাম কৰাৰ এটা হিউজ এমাউন্ট ইনকাম কৰিবলৈ পাৰিব কিয়নো ফৰ্চেছ আপুনি ভবাৰ মতে প্ৰজেক্ট নহয় এটা ডিসেন্ট্ৰেলাইজ ব্লকচেইন বেস এটা টেকনলজি যেটো টেকনলজি যেতিয়ালৈকে ইন্টাৰনেট সেৱা বন্ধ হ'ব যেতিয়া পৃথিৱী তেতিয়াহে সিস্টেম আপোনাৰ শেষ হ'ব এটা বিনাশ ঘটিব ইন্টাৰনেট শেষ হোৱাটো পসিবল নহয় কাৰণ আমি ৰাতিপুৱা গধূলিলে ইন্টাৰনেটৰ অবিহনে আমাৰ জীৱন পৰিচালিত হোৱাটো অসম্ভৱ ঠিক তেনেকে ফৰ্চেছত ইন্টাৰনেটৰ অবিহনে আপোনাৰ ফৰ্চেছ পৰিচালিত হোৱাটো কেতিয়াও সম্ভৱপৰ নহয় কাৰণ ফৰ্চেছ যেতিয়ালৈকে নেট থাকিব তেতিয়ালৈকে সিস্টেম অল ওভাৰ ওয়াৰ্ল্ডৰ ৰান হৈ থাকিব আৰু ফৰ্চেছত আপুনি কিয় কাম কৰিব চাওক ইয়াত 1% ইনফৰমেশন আপুনি প্ৰতিটো বস্তু ইয়াত ভেৰিফাই কৰি চাব পাৰে ব্লকচেইন টেকনলজি সিস্টেম আছে নে নাই আপুনি সেই ক্ষেত্ৰটো আপুনি ভেৰিফাই কৰি চাব পাৰে যে ইয়াত কিমান সিকিউৰ সকলো ইনফৰমেশন তন্নতন্নকে আপুনি নিজে ভেৰিফাই কৰিব পৰা পৃথিৱীৰ একমাত্ৰ প্ৰজেক্ট হৈছে forces.io ইয়াত আপুনি কাম কৰিলে 100% পইচা ডিস্ট্ৰিবিউশন হয় কিন্তু এনেকুৱা নহয় যে আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব বিনা কৰ্মত আপুনি জীৱনভৰ ইনকাম লাভ কৰিব কোনো কাম নকৰাকে উপাৰ্জন আহি থাকিব তেনেকুৱা সিস্টেম নহয় আপুনি এই প্ল্যাটফৰ্মত এটা এনেকুৱা এটা সিস্টেম আপুনি এই প্ল্যাটফৰ্মত সুচাৰুৰূপে আপুনি 2-3 বছৰ 5 বছৰ যদি টাৰ্গেট লৈ জীৱনত কাম কৰিব বিচাৰে আপুনি 100% সফল হ'ব পাৰিব কাৰণ ডিজিটেল টেকনলজি যুগত আপুনি কোনো দেশ বিদেশ নোযোৱাকে ডলাৰ টাৰ্ন ইনকাম কৰিব পৰা বিএসডি উপাৰ্জন কৰিব বিচৰা একমাত্ৰ প্ৰজেক্ট হৈছে ফৰ্চেছ আপুনি কোনো দেশ বিদেশলৈ যোৱাৰ প্ৰয়োজনীয়তা নাই ইয়াত আপুনি নিজে মালিক হৈ কাম কৰিব পাৰিব মালিক হোৱা হেতুকে আপুনি যিমান কাম কৰিব 100% পইচা ডিস্ট্ৰিবিউশন আপুনি কেৱল ফৰ্চেছতে সম্ভৱ পৃথিৱীত এনেকুৱা টেকনলজি নাম শুনিছেনে যত আপুনি কাম কৰাৰ লগতে আপোনাক জুনে সিস্টেম দিছে আপুনি ইনকাম পাব তেখেতৰ থ্ৰুদি কিন্তু ফৰ্চেছ একমাত্ৰ এনেকুৱা এটা লাইফ চেঞ্জিং প্ৰজেক্ট যত আপুনি কাম কৰাৰ পৰা জুনে আপোনাক সিস্টেম দিছে তেখেতে যদি এক্টিভ পাৰসন হয় তেখেতে কাম কৰিলে ফৰ্চেছত ইনকাম লাভ কৰে কোনো চেইন বনাবলৈ প্ৰয়োজন নাই লেফট ৰাইট পিভিবিবি সিসি টাৰ্ম কন্ডিশন কোনো লেগ মেইনটেইনিয়াত কোনো সিস্টেম নাই আপুনি কাম কৰিছে আপোনাৰ থ্ৰুদি আপুনি যোনসকল নিট থকা পাৰসন সিঙ্গল এজন পাৰসন যে এক্টিভলি আপুনি তেখেতলোকক সাপোৰ্ট দিয়ে বা তেখেতে ওয়াৰ্ক কৰে কেৱল এজন ব্যক্তিৰ পৰা unlimited earning কৰা এটা গোল্ডেন অপৰচুনিটি হৈছে ফৰ্চাছ প্ৰত্যেকৰ ট্ৰানজেকশন ভেৰিফাই কৰি চাব পাৰে ফৰ্চাছত ইয়াত উদ্যোগ কৰিবৰ কাৰণে কোনো আপুনি কোনো অফিচলে বা কোনোবা ব্যক্তিক ফোন কৰাৰ প্ৰয়োজনীয়তা নাই আপুনি নিজৰ হাতৰ এন্ড্ৰইড মোবাইলটো থ্ৰুদি ৰাতি 12টা বজাত যদি প্ৰয়োজন হয় আপুনি বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰে এই সিস্টেমত এই প্ল্যাটফৰ্মত আপুনি কাম কৰিলে ইনকাম আহিবৰ কাৰণে আপুনি কোনো অপেক্ষা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই আপুনি কাম কৰিছে লগালগ পইচা লাভ কৰিব লগে লগে আপুনি পইচা প্ল্যাটফৰ্মলে বা উইথড্ৰ কৰিব পাৰিব এই সিস্টেমত আপোনাৰ যেটো প্ল্যাটফৰ্মত ডলাৰ সমূহ জমা হৈ থাকিব যেটো প্ল্যাটফৰ্মত আপোনাৰ ইনকাম মজুত হৈ থাকিব সেই প্ল্যাটফৰ্ম স্কেম হোৱাৰ সম্ভাৱনা নাই ফ্ৰড হোৱাৰ কোনো চান্স নাই কাৰণ এটো কোনো সেন্ট্ৰালাইজ প্ল্যাটফৰ্ম বা সেন্ট্ৰালাইজ এপছ নহয় যত নেকি আপোনাৰ লগত ফ্ৰড স্কেম হ'ব যে 100% ডিস্ট্ৰিবিউশন লাভ কৰা 100% বেনিফিট লাভ কৰা ফুললি সিকিউৰ এটা ডিজিটেল এপছ যেটো এপছত আপুনি লাইফ টাইম আপোনাৰ ডলাৰ মজুত থাকিলে কোনো স্কেম কৰিব নাই যদিহে আপোনাৰ পাছৱৰ্ড আপুনি হজতনে কোনো ব্যক্তিক আপুনি শেয়াৰ কৰা নাই গতিকে ফৰ্চেছ আপুনি হেতু কাৰণে কৰক জীৱনত আপুনি এটা গোল্ডেন মকা আপুনি টেকনলজি যুগত টেকনলজি বেস্ট প্ল্যাটফৰ্ম হৈছে ফৰ্চেছ আপুনি এই অপৰচুনিটি নেহেৰাব যদি আপুনি এতিয়াও যদি ফৰ্চেছত জড়িত হোৱা নাই আপুনি অতি শীঘ্ৰে মোৰ সৈতে যোগাযোগ কৰক বা আপোনাৰ জুনে ইনফৰমেশন দিছে তেওঁৰ সৈতে যোগাযোগ কৰক আপোনাক গতি সঠিকভাৱে আগবঢ়াই নিয়াত আপোনাক সহায় কৰা হ'ব
ধন্যবাদ।